আমাৰ ওদালগুৰি জিলা ব্ৰহ্ম ধৰ্ম সমাজৰ 23তম তেখেতসকলৰ যি জিলাৰ অধিৱেশন আৰু এই অধিৱেশনৰ লগত সংগতি ৰাখি আজি মুকলি সভা তেওঁলোকে আয়োজন কৰিলে। খুব আমি আনন্দিত হ'লোঁ, খুব সন্তুষ্টি লাভ কৰিছোঁ যে আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মদেৱে প্ৰতিষ্ঠা কৰি যোৱা এই আমাৰ অত্যন্ত পবিত্ৰ আমাৰ যি ব্ৰহ্ম ধৰ্ম, এই ব্ৰহ্ম ধৰ্মৰ জৰিয়তে আমাৰ অতি প্ৰাচীন সাহসী জনগোষ্ঠী বিশেষকৈ বড়ো আমাৰ ভাই ভনীসকলৰ মাজত এটা সংস্কাৰৰ জৰিয়তে সমাজৰ যাতে এটা শুভ শক্তি হিচাপে তেওঁলোকে কাম কৰিব পাৰে আৰু সমাজত যিবিলাক অসামাজিক এটা পৰম্পৰা পূৰ্বতে প্ৰচলিত হৈছিল, এই অসামাজিক প্ৰথাবিলাক নাইকিয়া কৰি যাতে আমি সমাজখনক শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰোঁ আৰু নিজৰ যিটো ধৰ্ম, এই ধৰ্মটোৰ জৰিয়তে আমি মনুষ্যৰ কল্যাণৰ চিন্তা কৰিব পাৰোঁ, এই বিষয়টোকে প্ৰাধান্য দি আমি সকলো পৰম ব্ৰহ্মৰ অংশ, পৰম পিতা পৰমেশ্বৰ বা ব্ৰহ্ম যি কওঁ আমি অহম ব্ৰহ্মাস্মি বুলি যিটো কথা কওঁ, এই পৰম পিতা পৰমেশ্বৰৰ যিহেতু আমি সকলোৱে অংশ, গতিকে আমি সকলোৱে ইজনে সিজনৰ ভাল চিন্তা কৰিব লাগে। মনুষ্য জাতিয়ে সকলো জীৱৰ প্ৰতি কল্যাণৰ চিন্তা কৰিব লাগে। সেইটোৱে আচাৰ্য বা আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মদেৱে আমাক শিকাই থৈ গৈছে। গতিকে মই আজি ইয়াত আহি অত্যন্ত আনন্দিত হ'লোঁ আৰু ইতিমধ্যে মই 10 লাখ টকা 5 লাখ টকা জিলা সমিতিক দিছোঁ আৰু 5 লাখ টকাৰ মই আমাৰ ব্ৰহ্ম ধৰ্মৰ আমাৰ অনুষ্ঠানৰ কাৰণে 5 লাখ টকা আৰু আজি ঘোষণা কৰিলোঁ। 10 লাখ টকা ইতিমধ্যে মই ব্ৰহ্ম ধৰ্মক মই প্ৰদান কৰিছোঁ। কিয় নাহিম? মইতো আহে য'তে বিভিন্ন আমাৰ অসম দৰ্শন, আলাৰী বিথাংগী চোৰাং যি আঁচনি আছে, তাতো আমি বিভিন্ন জেগাত আমি অনুদান আগবঢ়াইছোঁ। গতিকে বড়ো জাতিৰ উত্তৰণত ব্ৰহ্ম ধৰ্ম সমাজে এক বিশেষ ভূমিকা লৈ আছে আৰু বিশেষকৈ গুৰুদেৱ কালীচৰণ ব্ৰহ্মদেৱে আমাক সম্পদ দি থৈ গৈছে। এই সম্পদখিনিৰ প্ৰচাৰ আৰু প্ৰসাৰ আমি সকলোৱে কৰিব লাগিব। আমি যিহেতু আমি ঈশ্বৰৰ বিশ্বাস কৰোঁ, আমাৰ বিশ্বাস আছে যে ৰাইজৰ আশীৰ্বাদেৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2024 চনত আকৌ দেশৰ প্ৰধানমন্ত্ৰী হ'ব আৰু ৰাইজৰ আশীৰ্বাদত আমিও আগন্তুক দিনত আমি ৰাইজৰ সেৱা কৰি যাম বুলি আমি সংকল্প গ্ৰহণ কৰিছোঁ। A very good message to all that at Udalguri town, a course on hotel and hospitality management in the name of Northeast Institute for Hotel and Hospitality Management, NEIHHM, affiliated under Simanta Sankardev University, is introducing 1-year certificate course and 2-year diploma course in hotel and hospitality management. So hurry up for admission for the year 2024-25, which is going on, and for further queries can contact 99572 93454 and 739955 9426.